নমস্কাৰ সকলোকে স্বাগতম জনাইছো আজি এটা বিশেষ ভাল খবৰ লৈ আহিছো আপোনালোকৰ মাজলৈ ইমান দিনে বঞ্চিত হৈ থকা হিন্দুস্তান পেপাৰ কৰ্পোৰেচন আৰু কাছাৰ কাগজ কলৰ কৰ্মচাৰীসকললৈ এটা সুখবৰ কঢ়িয়াই আনিছে অসম কেবিনেটে আপুনি যদি নগাঁও আৰু কাছাৰ কাগজ কলৰ কৰ্মচাৰী বা তেওঁলোকৰ আত্মীয় বা তেওঁলোকৰ লৰা ছোৱালী হয় তেন্তে আপোনাৰ বাবে ই এটা বিৰাটেই ভাল খবৰ গতিকে ভিডিওটো ভালদৰে চাওক আৰু লাইক কমেন্ট আৰু শ্বেয়াৰ কৰক যাতে সকলোৱে এই খবৰটো পায় আৰু লগতে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তেন্তে আহকচোন আমি ভাল খবৰটোৰ বিষয়ে জানো অসম কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ হিন্দুস্তান কাগজ কল নিগমলৈ 700 কোটি টকাৰ পেকেজ এক ৰাজ্য চৰকাৰৰ তৰফৰ পৰা বৰ্তমানে নিষ্ক্ৰিয় হৈ থকা কাছাৰ আৰু নগাঁওৰ হিন্দুস্তান কাগজ কল নিগমৰ 1100 কৰ্মচাৰীক সাহায্য পেকেজ প্ৰদান লিকুইডেটৰৰ আগত দাবী জনোৱা আৰু জমা কৰা নথি অনুসৰি পিএফ গ্ৰেচুইটি পেন্সন দৰমহা আৰু অন্যান্য প্ৰাপ্যৰ আধাৰত সাহায্য পেকেজৰ মূল্যাংকন নিগমৰ অধীনস্থ বিদ্যালয় শিক্ষক ঠিকাভিত্তিক সমবায় কৰ্মীসকলকো এই সকাহ প্ৰদান তাৰ পাছত ভৱিষ্যতে HPC ভূমিত স্থাপন হ'বলগীয়া নতুন উদ্যোগসমূহত চাকৰি মকৰলৰ ক্ষেত্ৰত বৰ্তমানে চাকৰিকাল সম্পূৰ্ণ নকৰা শ্ৰমিক কৰ্মচাৰীক সুবিধা প্ৰদান HPCৰ 100 জন কনিষ্ঠ শ্ৰমিক কৰ্মচাৰীক চৰকাৰী চাকৰি প্ৰদান HPCৰ চিকিৎসক আৰু পেৰামেডিকেল কৰ্মচাৰীসকলক চৰকাৰী চাকৰিত মকৰল HPC কৰ্মচাৰীসকলৰ কল্যাণৰ বাবে 10 কোটি টকাৰ পুঁজি প্ৰদান যাৱতীয় কৰ্ম সম্পাদন কৰাৰ পাছত HPC লিমিটেডৰ সম্পত্তি অধিগ্ৰহণ কৰাৰ বাবে অসম চৰকাৰে বিভাগীয় লিকুইডেটৰৰ জৰিয়তে NCLTৰ কাষ চাপিব এনেদৰে চাকৰিৰ কাল সম্পূৰ্ণ নকৰা শ্ৰমিক আৰু কৰ্মচাৰীসকলক সুবিধা প্ৰদান কৰা হ'ব আৰু HPCৰ 100 জন কনিষ্ঠ শ্ৰমিক কৰ্মচাৰীক চৰকাৰী চাকৰি প্ৰদান কৰিব HPCৰ চিকিৎসক আৰু পেৰামেডিকেল কৰ্মচাৰীসকলকো চৰকাৰী চাকৰিত মকৰল কৰিব এনেদৰে ভাল খবৰ কঢ়িয়াই আনিছে ভাল হওক এই মানুহখিনিৰ বহুত বঞ্চিত হৈ আছিল সেয়ে এইটো এটা ভাল খবৰ আপোনালোকৰ মাজলৈ লৈ আহিলো আজি ভাল খবৰটো ইমানেই ধন্যবাদ